আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মানে এতিয়া যাম আৰু এতিয়া মানে অকণমান দেৰি পিছতে যাম ঘৰলৈ, মানে মাহঁতৰ ঘৰলৈ যাম। এইফালে আমাৰ নীৰৱ একদম পুৰা উৎপাত কৰাত ব্যস্ত হৈ আছে। তাৰমানে এনেগাঁও ফালে যাব বুলি অকণমান গোন্ধ এটা পাইছে নেকি। তাৰপিছত ময়ো মানে যিখিনি কাম বন আছিলে সকলোখিনি কৰি মেলি আজৰি কৰিলোঁ। আৰু এইফালে এতিয়া আঢ়ৈটা বাজিবলৈ হৈছে। 2টা বজাতে আমাৰ হিৰণ্ময়ক ছুটি দিলে স্কুলৰ পৰা, কিন্তু মানে এতিয়া আহি আছে আৰু পোৱাহি নাই। তাৰপিছত সি আহিব, কিন্তু সিয়াক মই নিনো মানে কি হ'ল, স্কুল মানে ক্ষতি হ'ব যে, আৰু স্কুল ক্ষতি কৰিলে তাৰমানে এদিন ক্ষতি কৰিলে বহুতখিনি লোকচান হয় নহয় জানো। আৰু সেইটো কাৰণে তাৰমানে তাক থৈ যাম দেউতাকৰ লগত, দেউতাক আৰু হিৰণ্ময় থাকিব। তাৰপিছত মই আৰু নীৰৱ যাম। আৰু এতিয়া মানে ভাত পানীকেইটা খাবলৈ আছে, খাই লৈ ওলাই মেলি যাম বুলি ভাবিছোঁ। আৰু অকণমান সোনকালে গ'লেহে মানে হ'ব, নহ'বা আকৌ গাড়ী চাড়ী নাপালে আকৌ দিগদাৰ হৈ যাব। তাৰপিছত আৰু বিশেষ মানে ফুৰিবলৈ যোৱাৰ কাৰণ নহয়, বেলেগ এটা কাৰণতে যাম। তাৰপিছত এতিয়া মই বনাই আছোঁ এইফালে বনাই মানে অকণমান মানে ভাজি ল'ম, গৰম কৰিছোঁ যিহেতু ৰাতিপুৱাই বনোৱা ভাজি। এতিয়া মানে কি হয় অকণমান গৰম কৰি দিছোঁ, হিৰণ্ময় স্কুলৰ পৰা যিহেতু আহি পাবহিয়ে, সেইটো কাৰণে অকণমান গৰম কৰিছোঁ। আৰু ঠাণ্ডা দিনৰ বস্তু ন, মানে কি হয় বনাইছিলে ঠাণ্ডাই হৈ যায়, এতিয়া ঠাণ্ডাই হ'ব বা আহি পাওঁতে, কিন্তু হ'লেও অকণমান গৰম হৈ থাকিব যে, সেইটো কাৰণে বনাই দিছোঁ। বনাই মানে কি গৰম কৰি দিছোঁ। আৰু তাৰপিছত এনেকৈ আৰু ভাত পানী খাই মেলি সকলোখিনি কৰি মেলি আজৰি হৈ যাম বুলি ভাবিছোঁ। এইফালে আমি যাবলৈ ওলালোঁ। তাৰপাছত এয়া হিৰণ্ময় স্কুলৰ পৰা আহি পালেহি, আৰু এইয়া নীৰৱ ওলাই মেলি সকলোখিনি আজৰি হৈ গ'লোঁ। আৰু এতিয়া যাওঁ। আমাৰ হিৰণ্ময় অকণমান মনটো বেয়া লাগিছে, আমাৰ হিৰণ্ময় হয় নাই, মনটো বেয়া লাগিছে, উপায় নাই। স্কুল ক্ষতি কৰি আৰু ইঘৰে নি থাকিব নোৱাৰি ন, যিমান যি হ'লেও এনাই হ'লেও স্কুলৰ সমান মানে পঢ়া হেৰি নাই। আৰু ফুৰিবলৈ বহুত সময় পাব, কিন্তু পঢ়াটো নাপায় যে, সেইটো কাৰণে এয়া থৈ মেলি আজৰি কৰি থৈ গৈছোঁ। আৰু ভাত পানী খুৱাই মেলি সকলোখিনি আজৰি কৰিলোঁ। এতিয়া যাওঁ, একেবাৰে আপোনালোকক মাহঁতৰ ঘৰতে লগ পাম আৰু। এইফালে আমি আহি পাই গ'লো মানে কি 4টা বজাত গাড়ীত উঠিছোঁ। তাৰপাছত আমি আহি একেবাৰে 6টা বাজিলে, ইফালে ঘড়ী 6টা বাজিলে। তাৰপিছত এয়া নীৰৱ একদম বহি আছে ঠাণ্ডা কৰি, মানে ক'ত আহিলেও চাগে সম্ভৱ ভাবিছে চাগে সি। তাৰপিছত এতিয়া আৰু ভৰি হাত ধুম, তাৰপৰা মা গৈছে পিছফালে। তাৰপিছত বেগ চেগবোৰ আনিছোঁ নাই, ইটো চিজি লগাইছে। তাৰপৰা এতিয়া আৰু ভৰি হাতকেইটা ধুই আজৰি হৈ ল'ম ভালকৈ। আৰু এইফালে মই মা ঘৰত আহি পানি বহি লৈছোঁ একদম ধুনীয়াকৈ, মানে মুখ হাত ধুই লৈ আজৰি হৈ গ'লোঁ। তাৰপাছত এয়া আমাৰ একদম নীৰৱে খাই লৈ মানে খায়ে আছে, বিস্কুট খাইছে, একদম টপাটপ খাইছে। তাৰপিছত এতিয়া আৰু চাহ বনাইছে মায়ে, খাম আৰু লাহেকৈ। মানে ইমান ভাগৰ লাগিছে নহয়, 4টা বজাৰ পৰা একদম 6টা বজাত পাইছোঁ, 2 ঘণ্টা লগাই দিছে। তাৰপিছত মৰাণতো অকণমান বহুতখিনি সময় ৰখালে, সেইকাৰণে অকণমান দেৰি হ'ল বাৰু। তাৰপৰা আকৌ এইডোখৰ আহোঁতে মেলোঁতে সেনেকৈ দেৰি হৈছে। আৰু এতিয়া মায়ে বনাইছে চাহ খাই ভাল কৰি। কি হলো নীৰৱ একদম জুই খোৱাত ব্যস্ত হৈ গৈছে আমাৰ নীৰৱ, মানে জুই ধৰিছেহে। এইফালে ভাইটিয়ে জুই ধৰিছে। আৰু এয়া মা এইফালে আছে, এইফালে পিৰা, এইখন ওখকে বিয়াখন লৈ লওঁ। তাক ওখখন দি দে, এইখন দি দে তাক, তেতিয়া সি ভাল পাব। মই নাব নহয় এই তোৰখন লৈ লওঁ। এখন লৈ ল, এই যা ইয়াতে বহি দে। ঠাণ্ডা দিনত একদম জুই আমেজ লোৱাটোৱে বেলেগ আৰু দে, কি কম মা। জুই চুই খোৱা মেলি সকলোখিনি আজৰি কৰি ল'লোঁ। তাৰপাছত এতিয়া ভাত খাবলৈ টাইম হৈ গ'ল। ভাত খাবলৈ এইফালে আমাৰ নীৰৱ বহি ল'লে, একদম ধুনীয়াকৈ বহি লৈছে। ভাতত আজি কি আছে দেখাই দিছোঁ বাৰু আপোনালোকক। এইফালে মায়ে বনালে দাইল, তাৰপাছত এয়া কি চব্জি, এইখিনি কি চব্জি মা? লাই মূলা। আৰু মই আৰু নীৰৱক ভাত মুঠি খুৱাই আছিলোঁ। এইটো নীৰৱ পূৰা ভাত খোৱাত ব্যস্ত, আৰু ভাইটি ভাত খাইছে। তাৰপিছত এয়া ৰঙালাও আৰু এয়া মাছ, তাৰপিছত এনেকৈ আৰু ন কি আৰু নিদোঁ দেই, হৈ গ'ল। এতিয়া একেবাৰে খাই লওঁ ধুনীয়াকৈ। কি কৰিছা? জুই ফুৱাইছা নেকি? মজা লাগিছেনে জুই ফুৱাই? কৈ দিয়া। হ'ব তুমি খৰি বৰাব নালাগে, হৈছে দূৰতে থাকা দেই। এইবিলাক ভাত পানীকেইটা খাই লৈ আকৌ অকণমান জুই ফুৱাই লৈছোঁ। আৰু মানে বহুত দিনৰ মন জুই ফুৱাইছোঁ যে, একেবাৰে জুইকুৰা এৰি যাবলৈ মন নাই যোৱা, হয় নাই কোৱাচোন। তাৰপিছত এতিয়া মানে মায়ে মানে পুৰিব পিঠা, আৰু সেইটো কাৰণে জুইকুৰা একদম ভালকৈ মানে দি লৈছোঁ। মানে গেছত পুৰাতকৈ মানে জুইত পুৰি যিটো মানে খাই ভাল লাগে, সেইটো আৰু সোৱাদটোৰ কথা আৰু গম পাই সকলোৱে নহয় জানো।
আৰু এতিয়া মানে মায়ে পিঠা হেৰি কৰি আছে তাৰপিছত ইয়াতে পুৰি মাৰো তাৰপাহে শুমগৈ এতিয়া পিঠাখিনি পুৰি লওঁ তাৰপাছত কি তাৰপিছত আৰু শুমগৈ আৰু মাম চাম একো নাখালে এতিয়া মাম 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 কৈ আছে নকৰে এবাৰ বেয়া কাম কেলে কৰিছা হৈ গৈছে হাইয়া কেৰাহী পাতি দিলো এতিয়া আৰু পিঠা বনাবহে লাগে আৰু খুচাই নাথাকিবা এইবিলাক মা আহি গ'ল তাৰপাছত এয়া কেৰাহীত একদম ধুনীয়াকৈ দিছে তেল আৰু সেইখিনি পিঠা এইফালে নীৰৱ বহি আছে কি পিঠা খাবা খাবা আৰু এয়া পিঠা দি দিছে তাৰমানে জুইকুৰা অকণমান বেছি হৈ গৈছিলে এয়া কমাই লৈছোঁ আৰু এতিয়া ময়ো অকণমান লাডু বনাই ধুনীয়াকৈ পিঠাখিনি পটাপট কৰি আজৰি কৰি দিওঁ সময়ো মানে টাইমটো বহুত হৈ গৈছে সেইটো কাৰণে সোনকালে কৰি মেলি আজৰি কৰি দিওঁ নিয় পিঠা খাবানে খাবা পিঠা খাবা খাম ন মানে এইফালে মায়ে পিঠা বনাই আছে একদম ধুনীয়াকৈ জুইকুৰা ইমানে ধুৱাইছে নহয় বেলেগ ধুৱাইছে বিহু আগতীয়াকৈ আহিছে আমাৰ ঘৰত একদম এইফালে এইখিনি লাডু বনাই বনাই দি আছো এইফালে আমি শুবলৈ মানে হৈ গ'ল টাইম তাৰমানে কি হ'ল পিঠা পনা বনাই মেলি কমেও এতিয়া 11টা মানে বাজিবলৈ হৈছে 11টা বাজিবলৈ আৰু 10 মিনিটমান সময় আছে আৰু এতিয়া শুই যাওঁ সেইফালে আমাৰ নীৰৱ শুবলৈ আহিলে তাৰপিছত আৰু এতিয়া ইমান ঠাণ্ডা নহয় বাহিৰত বহুত ঠাণ্ডা জুই মানে ওচৰত বহি আছিলোঁ কাৰণে ঠাণ্ডাটো অনুভৱ কৰা নাছিলোঁ কিন্তু একদম জুইৰ ওচৰৰ পৰা ওলাই অহাত বহুতে ঠাণ্ডা লাগিছে আৰু এতিয়া আজি ভিডিঅ'টো ইমানে সামৰণি মাৰোঁ বুলি ভাবিছোঁ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত পুনৰ আহিম ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰিব আৰু যিসকলে নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত পুনৰ আহিম আজিলৈ বাই বাই সকলোকে